Hello everyone, স্বাগতম জনাইছো মোৰ আজি আৰু এটা নতুন ভিডিও লৈ সো আজি এই লোকেল পেপাৰে আপোনালোকক দিবলৈ গৈছে এটা ভাল খবৰ এই খবৰটো হৈছে আপোনালোকৰ OnePlus এ আনি আছে মাৰ্কেটত দুটা নতুন ফোন আৰু এই দুটা ফোন থাকিব আপোনালোকৰ বহুত হেভি আৰু ইয়াৰ দাম বহুতে কম আপোনালোকে ভাবিব নোৱাৰে OnePlus যেহেতু বহুত দামী ফোন ওলাই কিন্তু এতিয়া OnePlus দুটা মাৰ্কেটত এটা এফৰ্ডেবল প্ৰাইসত ফোন ওলাবলৈ গৈ আছে এই ফোন দুটা থাকিব আপোনালোকৰ বহুত ভাল ফিচাৰ্স আৰু ইয়াৰ যিকিটা এটা ফোন হৈছে এটা হেতুটো হৈছে আপোনালোকৰ কম ৰেঞ্জত আটাইতকৈ ভাল এটা 5G ফোন সো বলক আপোনালোকে দেৰি নকৰি এই ভিডিওটো চাই থাকক লাষ্টলৈকে আৰু মোৰ যদি এনে ধৰণৰ ভিডিও চাই ভাল পায় তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো টিপি তাৰ সাইডৰ ঘণ্টিটো টিপি দিব সো বলক আজি ভিডিওটো আৰম্ভ কৰো সো OnePlus যেটো প্ৰথমটো ফোন লঞ্চ কৰিবলৈ গৈ আছে হেতু হৈছে আপোনালোকৰ OnePlus Nord N100 এই ফোনটো লিক্সৰ মতে থাকিব Qualcomm Snapdragon 460 প্ৰচেছৰ যেটো ৰান কৰিব আপোনালোকৰ Oxygen OS ত এতিয়া এই Oxygen OS তে এই ফিচাৰটো বহুত এটা ভাল ফোন বনাবলৈ গৈ আছে কিয়নো এই ফিচাৰটো থাকে আপোনালোকৰ OnePlus ত হে প্ৰিমিয়াম ফোন গিটা যিকিটা আপোনালোকৰ 40 50 60000 ৰ ফোন হয় সো এই ফোনটো আপোনালোকৰ লিক্সৰ মতে প্ৰাইসিং হ'ব লাগে 9000 ৰ পৰা 10000 ৰ ভিতৰত যদি আপোনালোকে এই ফোনটো 10000 ৰ ভিতৰত পায় তেনেহলে এই ফোনটো আপোনালোকৰ কাৰণে হ'ব এটা পাৰফেক্ট ফোন যেহেতু ইয়াত আপোনালোকে এটা ভাল প্ৰচেছৰ আৰু এটা ভাল Oxygen OS পাবলৈ গৈ আছে এই ফিচাৰটো বাহিৰ আপোনালোকে এই ফোনটোত পাব এটা ভাল ক্যামেৰা সেটআপ যেটো থাকিব আপোনালোকৰ 48 মেগাপিক্সেল +2+2 তিনটা ক্যামেৰা লগত 8 মেগাপিক্সেলৰ এটা ফ্ৰন্ট ক্যামেৰা আৰু থাকিব ইয়াত আপোনালোকৰ 6.5 ইঞ্চৰ এখন IPS LCD ডিসপ্লে যিখন থাকিব আপোনালোকৰ 60 Hz ৰিফ্ৰেছ ৰেটত আৰু ইয়াত আপোনালোকে পাব 5000 mAh ৰ এটা ডাঙৰ বেটাৰী যেটো চাৰ্জ কৰিবলৈ আপোনালোকে 18 ওয়াটৰ এটা ফাষ্ট চাৰ্জিং পাব ইয়াত আপোনালোকৰ ষ্টৰেজ কেপাসিটি থাকিব 66GB RAM আৰু 64GB ষ্টৰেজ যদি আপোনালোকে ভাল এটা ফোন লবলৈ ভাবিছে আপোনালোকৰ বাজেট যদি 10000 হয় তেনেহলে এই ফোনটোৰ কাৰণে ওয়েট কৰক নৱেম্বৰত এই ফোনটো লঞ্চ কৰিবলৈ গৈ আছে আৰু মই আশা কৰো আপোনালোকৰ এই ফোনটো বহুত ভাল পাব আৰু দেৰি নকৰি আপোনালোকৰ OnePlus নেক্সট ফোনটো চাও সো OnePlus যেটো নেক্সট ফোন আহি আছে হেতু হৈছে আপোনালোকৰ OnePlus Nord N10 5G এই ফোনটোত থাকিব আপোনালোকৰ Qualcomm এটা নতুন প্ৰচেছৰ যেটো হৈছে আপোনালোকৰ Qualcomm Snapdragon 690 আৰু এই ফোনটো থাকিব এটা 5G ফোন যেটো আপোনাৰ OnePlus হ'ব আটাইতকৈ কম দামী 5G ফোন এই ফোনটো আপোনালোকে Oxygen OS পাব লগতে আপোনালোকে এটা পিছপিনে কোৱাড কোৰ ক্যামেৰা সেটআপ পাব যেটো থাকিব আপোনালোকৰ 64+8+2+2 আৰু লগতে থাকিব ইয়াত 4300 mAh এটা বেটাৰী বেকআপ আৰু 30 ওয়াটৰ এটা ফাষ্ট চাৰ্জিং মুঠতে এই ফোনটো যদি আপোনালোকৰ আহিবলৈ হয় আপোনাৰ মাৰ্কেটত তেন্তে বহুত এটা ভাল ফোন হ'ব আৰু এই ফোনটোৰ প্ৰাইসিং সোৰ্সেছৰ মতে হৈছে আপোনালোকৰ আন্ডাৰ 20000 ৰ ভিতৰত এই ফোনটো আহিব লাগে আৰু ইয়াৰ স্ক্ৰিনখন থাকিব আপোনালোকৰ 6.4 ইঞ্চৰ এখন IPS LCD ডিসপ্লে যত আপোনালোকে 90 Hz ৰ এটা ৰিফ্ৰেছ ৰেট পাব মোৰ স্ক্ৰিনত আপোনালোকে এই ফোনটোৰ এটা ভাল ফটো দেখিবলৈ পাইছে মই সোৰ্সৰ পৰা এই ফটোখন কালেক্ট কৰিছো আৰু যদি আপোনালোকে ভাবিছে নৱেম্বৰত এটা OnePlus ফোন লম বুলি আৰু আপোনালোকৰ বাজেট যদি 20000 হয় তেনেহলে এই ফোনটোৰ কাৰণে ওয়েট কৰক বহুত এটা ভাল 5G ফোন আপোনালোকে পাবলৈ গৈ আছে সো যদি আপোনালোকে ভাবি আছে এটা OnePlus ফোন লম বুলি তেনেহলে নেক্সট মান্থত এই ফোনটো ৰিলিজ হ'বলৈ ওয়েট কৰক আৰু আপোনালোকে পাব দুটা ভাল OnePlus ফোন সো ভিডিওটো কেনেকুৱা পালে কমেন্টত জনাব আৰু এটা লাইক কৰি দিব শেয়াৰ কৰি দিব সো আজিলে নমস্কাৰ জয় অসম